হাতত আছে মাত্ৰ 2টা দিন। 2টা দিনৰ পিছতে আৰম্ভ হ'ব লাখপতিবাইদেউৰ ফৰ্ম জমা দিয়াৰ প্ৰক্ৰিয়া। শুদ্ধকৈ ফৰ্মখন পূৰণ কৰি জমা দিব লাগিব আপোনালোকে 2 মাৰ্চত। 2 মাৰ্চৰ পৰা 6 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতিবাইদেউৰ ফৰ্ম। লাখপতিবাইদেউৰ ফৰ্ম পূৰণ কৰিবলৈ আৰু সময় দিছে এইবাৰ চৰকাৰে। পূৰ্বৰ তাৰিখতকৈ আৰু এদিন বঢ়াই দিলে চৰকাৰে। 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে সময় দিলে চৰকাৰে। মুঠ 5 দিনৰ ভিতৰত জমা দিব লাগিব ফৰ্মখন। ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰ শুদ্ধকৈ লিখিব লাগিব। IFSC কোড লিখোতেও শুদ্ধকৈ লিখিব। ফৰ্মখন জমা দিয়াৰ কেইটামান দিনৰ ভিতৰতে জমা হ'ব 10,000 টকা। প্ৰথম পোৱা টকাৰে আৰম্ভ কৰিব লাগিব ব্যৱসায়। ব্যৱসায় সফল কৰি তোলা মহিলাক পিছৰ পৰ্যায়ত দিব 25,000 টকা। এই 25,000 টকাৰ 12,500 টকা ঘূৰাই দিব নালাগে। 35,000 টকাৰে মহিলাসকলে ভালকৈ কৰিব পাৰিব ব্যৱসায়। পৰ্যায় অনুসৰি মহিলাসকলৰ একাউণ্টত চৰকাৰে জমা কৰাই দিব ধন। হাতত আছে মাত্ৰ 2টা দিন। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC। UCCক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা। ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে। সমাজ ব্যৱস্থা শুধৰণি কৰাৰ বাবে আহিব UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC।